Good morning everyone. Welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালে। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ। এই গা চা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ আৰু লাহে লাহে ৰেডি হৈছোঁ। মোৰ কাম আছে, অলপ টাউনত যাম, মানে পোষ্ট অফিচত অলপ কাম আছে, পোষ্ট অফিচ যাম। পোষ্ট অফিচত কাম চাম কৰি আজৰি হৈ মেলি আহি আজি আপোনালোকক মানে মোৰ বস্তু এটা আহি পালে ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ। বস্তুটো মই কালিয়ে পালোঁ আৰু আনবক্সিংটো কৰোঁ লাগি আছে। নাই আপোনালোকক কৈ থৈছিলোঁ যেতিয়া আপোনালোকৰ আগতে মই বস্তুটো আনবক্সিং কৰিম। ঠিক আছে, মই আগতে কাম চামকেইটা কৰি আহি ল'মগৈ, তাৰপিছতে আপোনালোকৰ আগত আনবক্সিং কৰোঁ। মোৰো মনটো ভাল লাগি আছে যে কেতিয়া কৰোঁ। এয়া মই ওলাই মেলি ৰেডি হৈ ল'লোঁ, চুলিখিনি ধুলোঁ যে তিতি আছে, গতিকে মই মেলিয়ে লৈছোঁ, পিছত শুকালে বান্ধি ল'ম আৰু। ঠিক আছে, মই তেতিয়াহ'লে এতিয়া আহি লওঁ, আহি আকৌ লগ পাইছোঁ, আপোনালোকক দেখাই থাকিম। এয়া মই পোষ্ট অফিচ পাই গ'লোহি, মোৰ কামখিনি কৰিলোঁ। এয়া আমাৰ যোৰহাট ইয়াত পোষ্ট অফিচ হয়, কামখিনি কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ। মই টাউনৰ পৰা আহি পালোঁহি, পোষ্ট অফিচৰ কাম হ'ল। টাউনতো মই বজাৰ কৰিলোঁ, খোৱা বস্তু কিনিলোঁ আৰু বস্তু দুটামান কিনিলোঁ। আহি ফাৰ্ষ্ট মই আজি কি কিনিলোঁ সেইটো দেখাম, তাৰপিছত আমাৰ মেইন বস্তুটো আজি আমি কিনিলোঁ। এইটো কি আছে ইয়াত দেখাই আছোঁ। এইটো এটা কেটলি কিনিলোঁ, দেখাই আছোঁ কেনেকুৱা কেটলি কিনিছোঁ আপোনালোকক। এইটো কিনিলোঁ। এইটো মানে চাহ ভৰাই কিবা কিনি ঘৰত বাৰ্থডে চাৰ্টি বা কিবা কিনি হ'লে দিব পৰা হ'ব। 25 কাপ চাহ ধৰিব ইয়াত। আজিকালি আগতে চিলভাৰৰ কেটলিবিলাকে থাকে, আমাৰো আছে, কিন্তু এতিয়া এনেকুৱা ষ্টিলৰবিলাকে বেছিভাগ থাকে মানুহৰ ঘৰত। মাও ল'ম বুলি ক'লে, লৈ লোৱা হ'ল আৰু আজি। লগতে এটা পানী বটল আনিলোঁ। এইটো পানী বটল ৰংটো ইমান ধুনীয়া লাগিলে, সেইটো কাৰণে লোৱা হ'ল। এইটো অকণমানি পানী বটল ভতিজাজনীৰ কাৰণে ল'লোঁ, তাই স্কুললৈ এইটো কেটলিটো আমাৰ এনেকুৱা এটা প্ৰয়োজন হৈ আছিল, মানে আছে আমাৰ এনেকুৱা কেটলি। চিলভাৰৰ কেটলিবিলাক আছে, আগততো চিলভাৰে আছিলে, ষ্টিলতে লোৱা হোৱা নাছিল, আজি লোৱা হ'ল। আৰু মোৰ বস্তুটো খুব ভাল লাগিলে কিবা এটা। এই কেটলিটোৰ এই পানী যোৱাখিনিত জালনা এখন আছে ভিতৰৰ চাইডে, মই দেখাব পাৰোঁ যদি দেখাম আপোনালোকক। আৰু সাফৰ চটাটো মানে এটা বস্তু আছে, মোৰ ভাল লাগিলে সেই বস্তুটো, হ'ব দেখাইছোঁ। সাফৰ চটাত চাওকচোন, এইটো ফুটা এটা আছে, মানে ইয়াৰ গেছটো ওলাই যাব পৰাকৈ এনেকুৱা ফুটা এটা আছে। পানীৰ ভাপটো এইফালেদি ওলাই গ'লে কেটলিটোৰ ভিতৰত গেছ হৈ নাযায়। আৰু এইটো চাওকচোন, ভিতৰখনত এনেকৈ জালনা আছে। যে আমাৰ আগৰ যিবোৰ কেটলি আছিলে, ধৰি লওক চিলভাৰৰ কেটলিবিলাক, সেইবোৰ কেটলিত এই বস্তুটো নাছিলে। এনেকুৱা আজিকালি ওলোৱা, মানে আজিকালি বুলি নহয়, বস্তুটো কেতিয়াবাই ওলালে, কিন্তু আমাৰ লোৱা হোৱা নাছিল। মোৰ ভাল লাগিলে, এইটো মই দেখা নাছিলোঁ, দেখিলোঁ। এই কেটলিটো দেখিছোঁ, জালনাখন থকাৰ কাৰণে ভাল হৈছে। আৰু এটা কি, এই কেটলিটোত এটা সাফৰ থাকিব লাগিছিলে, ফুটাটোত সাফৰ এটা যদি তেওঁলোকে দিলে হ'লে কোম্পানীয়ে, তেতিয়া আৰু ভাল হ'ল হ'লে। তেতিয়া মানে কেটলিটো ক'ৰবাত ৰাখি দিলেও এইফালেদি কিবাকিনি সোমাই যাব পৰা, পোক চোক কিবাকিনি যাব পৰা নহ'ল হ'লে। ঠিক আছে, এইটো ধুনীয়া মৰম লগা কেটলি। তাৰপিছতে এতিয়া আমি মেইন বস্তুটো, যিটো বস্তু আনবক্সিং কৰাৰ কথা কৈ আছিলোঁ আপোনালোকৰ আগত, সেই বস্তুটো এতিয়া আনবক্সিং কৰিম আপোনালোকৰ আগত। ঠিক আছে, আহকচোন চাওঁ কি বস্তু আছিল সেইটো। ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিয়া বস্তুটো। ঠিক আছে, আহক চাই আছোঁ কি বস্তু, চাব দেই, দেখাম আপোনালোকক। এইটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, মোৰ বস্তুটো আহি গ'ল। কি বস্তু আপোনালোকক দেখাম, আনবক্সিং কৰি আছোঁ, চাই থাকক দেই ভিডিঅ'টো। মই আগৰটোৰ ভিতৰত আপোনালোকক কৈছিলোঁ, মোৰ মোবাইলটো হাতত ধৰি কেমেৰা কৰিবলৈ মোৰ দিগদাৰ হৈছিলে, গতিকে মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। এইটো বস্তু আজি আহি গ'ল। এইটো আনবক্সিং কৰি দেখাম এতিয়া আপোনালোকক। চাব কি আনিছোঁ, দেখাই আছোঁ। আনবক্সিঙৰ কাৰণে লাগিব কেঁচি এখন, এইখন কেঁচি, এইখন। তাৰপিছতে এইটো ইয়াত কাটি দিব লাগিব।
এইডাল ওলাইছে এইটোত আৰু কিবা আছে নেকি আৰু এটা কিবা এটা পাইছোঁ এইখন কিবা এনেকৈ চাৰ্চ কৰিবলৈ লিখা আছে প্লিজ চাৰ্জ বিফৰ ইউজ থেংক ইউ ডিয়াৰ কাষ্টমাৰ প্লিজ গিভ মি পজিটিভ ৰেটিং এনেকৈ লিখা আছে এইটো ভিতৰত আৰু কিবা আছে নি চাওঁ একো নাই এইটো ৰাখি দিছোঁ এনেকৈ এইটো বেগ এটা আহিছে অকণমানি এইটো বেগ এটা আহিছে লগত এইটো এতিয়া এইটো ইয়াত খুলিম এইটো চাওঁচোন কি আহিছে এইটো এনেকৈ খুলিব পাৰি এইটো আহিছে লগতে ইয়াত আৰু কিবা আছে নেকি ইয়াত নাই একো নাই তাৰপিছত এডাল চাৰ্জাৰ আহিছে এইফালে ৰাখি থৈছোঁ এইখন কিবা ইউজ কেনেকৈ কৰা এখন লিখা আছে চাগে এইখন পিছত চাম তাৰপিছত এইটো মেইন বস্তুটো আহি গ'ল এইটো আহি গ'ল ইয়াত আৰু একো নাই এইটো এতিয়া চাম এইটো আৰু কিবাকিনি আছে চাগে ইয়াত এইটো লাইট এটা আছে মানে চাৰ্জ দিব লাগিব আৰু কিবা সেইটো ভালকৈ চাব লাগিব আৰু পঢ়ি মেলি চাই ইউজ কৰিম এইডাল এইটো এটা লাইটো আছে লাইটটো জ্বলাই দিব লাগিব লাইটটো জ্বলিব চাগে ইয়াক চাৰ্জ দিব লাগিব তাৰপিছতহে ইউজ কৰিব পৰা হ'ব এতিয়াৰ পৰা আৰু মোৰ সুবিধাসমূহ এনেকৈ থৈ চাগে মোবাইলটো ইয়াত ৰাখিব এইডাল আহি গ'ল ইয়াত মই কেমেৰাটো লগাই ভিডিঅ'টো ধুনীয়াকৈ ৰখাই লৈ বনাব পাৰিম এইডাল আহি গ'ল ট্ৰিপড ফ্লিপকাৰ্টৰ পৰা ধুনীয়া মোৰ ভাল লাগিছে আজি মনটো মই অৰ্ডাৰ দি বস্তু আহি পাই গ'ল মই পালোঁ চাওঁচোন এইডালে কিমান সুবিধাজনক হয় ঠিক আছে আপোনালোকক কৈছিলোঁ আগত মই আনবক্সিং কৰিম আপোনালোকৰ আগত সেই কোৱা মতে আজি দেখালোঁ আহি গ'ল এইডাল মোৰ ট্ৰিপড চেলফি ষ্টিকডাল মই বেক কেমেৰা দি আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ এইডাল হয় এতিয়া অকণমান চাৰ্জ দিম তাৰপিছত চাৰ্জ দিয়াৰ পিছত আপোনালোকক দেখাম আকৌ এইডাল মোৰ ট্ৰিপডডাল লাইটটো এনেকৈ জ্বলিব মই বেক কেমেৰাতে আপোনালোকক দেখাইছোঁ ইমানটো ওখ কৰিব পাৰে কেইইঞ্চি ওখ কৰিব পাৰে সেইটো মই চোৱা নাই চাব লাগিব কিন্তু ইমানটো ওখ কৰি ল'ব পাৰি ষ্টেণ্ডডাল ভাল লাগিছে খুবেই ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে আহোঁ মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল ঘণ্টিটো দবাই অল কৰি দিবলৈ নাপাহৰিব ঠিক আছে আকৌ লগ পাই আছোঁ